Hi guys, good morning. আমি বৰ্তমান আহি পালো এতিয়া অগ্নিনাভ শিৱ মন্দিৰ। তো আমি অলপ পিছতে মন্দিৰৰ ভিতৰলৈ যাম, বাবাক দৰ্শন কৰিম। ভক্তসকলেও আহি ৰখি আছে। বৰ্তমান মন্দিৰৰ গেট ওপেন কৰা নাই। সো মই অকমান গাড়ীৰ ভিতৰত আমি কথাখিনি পাতিবৰ কাৰণে মই আহিলো। আৰু মই বৰ্তমান আপোনাক লৈ গৈ আছো অগ্নিনাভ মন্দিৰৰ গেটৰ ফ্ৰণ্টলৈ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি বতৰটো অলপ ডাৱৰীয়া। আপোনালোকে চাব পাৰে এখন দুখনকৈ দোকান ষ্টাৰ্ট হৈছে আৰু ভক্তসকলেও লাহে লাহে আহি ইয়াতে ৰৈ আছে। এতিয়ালৈ গেট খোলা নাই বাবাৰ। অলপ পিছতে 9টা বজাত গেট ওপেন কৰিব। এইটোৱে হয় অগ্নিনাভ শিৱ মন্দিৰ। এতিয়ালৈ গেট ওপেন হোৱা নাই, অলপ পিছত গেট ওপেন কৰিব। তো ভিতৰলৈ আমি যদি চাওঁ, ভিতৰত এটা গৌশালাও আছে। অ'কে, আমি বৰ্তমান আহি পালোঁ অগ্নিনাভ শিৱ মন্দিৰ। মই বৰ্তমান আছোঁ ইয়াতে অগ্নিনাভ শিৱ মন্দিৰৰ ভিতৰত। এতিয়া গেট ওপেন কৰি দিছে। তো আমি এতিয়া যাম মন্দিৰৰ যিগছ ৰাজহুৱা চাকি আছে তাতে আমি তেল ঢালিম। এই গছে চাকি, ইয়াতে চবে ৰাজহুৱা চাকি হয়, ইয়াতে চবে তেল ঢালে। ইয়াতে চাকি জ্বলাব নিদিয়ে। ইয়াতে এইটো দান পত্ৰ ৰাখিছে তেওঁলোকে। ইয়াত আপুনি যদি বিচাৰে কিবা মন্দিৰৰ নামত দান অৰিহণা মানে দিব পাৰে। আৰু ইয়াতে চবে শাৰী পাতি আছে শৰাই কাৰণে। আমি ইয়াতে শৰাই দিব নিদিয়ে একচুৱেলি। চবে শৰাইৰ নামত কিবা এটা পইচা দিয়ে, 500 টকা দি চবে শৰাইৰ নামত শাৰী পাতিছে। এইটো থৈ যাব। কিহৰ পৰা কিনো হৈ গ'ল লাগিল গন্ধবোৰ, কাৰো কাৰণে নাইকিয়া হ'ল খেলা ৰিক্সাবোৰ, মিলা মিছা কৰাবলৈ আহি